নমস্কাৰ বন্ধুসকল, স্কুলৰ পৰা আহি আবেলি টাইমত ওলাইছোঁ দোকানলৈ বুলি। লগত আহিছে দীপ আৰু আতৈ। ইহঁত দুটাৰ কিবা কাম আছে। এপিনে দীপ আহিছিলে চাউল গোটাব, এপিনে চাউল গোটাই আছে। বাকী চাউল তাউল গোটাই হৈ গ'ল। আতৈ ঘৰ বজাৰ কৰিবলৈ আছিলে, সেইবোৰ কৰি ল'লে। বাকী বজাৰ চজাৰ কৰি তাৰ পৰা ওলাই দিলোঁ। এয়া সন্ধিয়াৰ কাহিনী। আজি দুদিনমানৰ আগত অৰ্ডাৰ এটা আহিছিলে ছবিৰ, বাৰু আজি কমপ্লিট হ'লগৈ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। ভালেই লাগিছে নিশ্চয়। আপোনালোকক লাগে যদি কণ্টেক্ট কৰিব। মোক এনেই মেছেজ নকৰিব হা। যদি ছবিটো আঁকি দিব লাগে, চাইজটো আৰু কালাৰত লাগে নে পেঞ্চিলত লাগে ডাইৰেক্ট কৈ দিলেই হ'ল। এনেই মেছেজ কৰিলে মই ৰিপ্লাই নকৰোঁ। বাকী অইন এটা অৰ্ডাৰো আছিলে, সেইটো দেখুৱাবৰ কাৰণে মানা কৰিছিলে। ময়ো পেঞ্চিল চেঞ্চিলকেইটা উলিয়াই লৈ আঁকিবলৈ লৈছোঁ আৰু। support কৰিলে support হ'ব ন, কৰি দিয়া পটাপট।